ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক নিশ্চয় ভালে আছা মই তোমালোকক আজি মগনীয়া কবিতাটোৰ মূল ভাৱটো দি মোৰ নিজা ভাবিয়াকে আৰু তোমালোকক ইয়াৰ আগৰ ভিডিঅ' গীতা মগনীয়াৰ যিকেইটা ভিডিঅ' মই ইতিমধ্যে আপলোড কৰিছোঁ তোমালোকক সেই গোটেই ভিডিঅ' গীতা তোমালোকে শুনিবা বুজিবা চাবা ভালদৰে আৰু এই মূল ভাৱটো তোমালোকে চাবা চাই মেলি তোমালোকে বুজি ভালদৰে নিজাববীয়াকৈ প্ৰশ্নোত্তৰবিলাক কৰিবলৈ যত্ন কৰিবা বুলি মই আশা কৰিলোঁ এতিয়া মই কবিতাটোৰ মূল ভাৱটোৰ বিষয়ে তোমালোকক ক'ব বিচাৰিছোঁ যে মূল ভাৱ কবি বাটেদি গৈ থাকোঁতে এটা বুঢ়া বেমাৰী হাড়ছাল ওলোৱা মগনীয়াৰ আহি কবিৰ ওচৰত থিয় হ'লহি তাৰ ঊণ দুটা কেনেকুৱা আছিল হেতা চকু দুটা ৰঙা গাত ফটা কাপোৰ কবিয়ে কোনোদিন এনে দৰিদ্ৰতা চকুৰ আগত দেখা নাছিল দৰিদ্ৰতাত মানুহৰ কেনে শোক লগা অৱস্থাত উপনীত হৈ কবিয়ে প্ৰথম অনুভৱ কৰিছে সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি কবিৰ সহায় খুজিলে কবিয়ে চোলাৰ মোনাত হাত ভৰাই একোকে নাপালে টকা নাই ঘড়ী নাই অনকি এখন ৰুমালো নাই কবিয়ে সেইদিনাখন ঘৰৰ পৰা ওলাই আহোঁতে একোকে অনা নাছিল মগনীয়াটোৱে তেতিয়াও কবিৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ তেতিয়াও কবিবলৈ ধৰিলে আৰু কবিয়ে যিহেতু তেতিয়াহে মন কৰিলে যে তেখেতৰ মানে একোৱে মানে সদায় লৈ অহা ৰুমালখনো সেইদিনাখন ঘৰতে থাকি আহিলে কবিয়ে তেনেদৰে ৰৈ থাকিব নোৱাৰিলে আৰু লৰালকে তাৰ হাত দুখন সাবটি ধৰিলে আৰু ক'লে খং নকৰিবলৈ কাৰণ তেওঁৰ হাতত তেওঁক দিবলৈ একোৱে নাই এই যে কবিয়ে মগনীয়াজনৰ হাত দুখনৰ সাবটি ধৰিলে তেতিয়া তেওঁ মগনীয়াটোৱে আচৰিত হৈ তেওঁ ফালে চালে আৰু হেতা উঠ দুখনেৰে অলপ হাঁহিলে আৰু হাত দুখনত ধৰি অতি কষ্টৰে মাত লগাই ক'লে একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইও মোৰ বাবে এটা দান কবিয়ে তেতিয়া এটা দান পালোঁ বুলি ভাবিলে কবিও ভাবিলে যে ময়ো এটা দান পালোঁ যে এজন লগৰীয়াৰ পৰা কাৰণ কবিৰ সকলো থাকিও সেই মুহূৰ্তত মগনীয়াজনৰ দৰে তেওঁ এজন অসহায় মানুহ তেওঁ মগনীয়াজনক দিবলৈ তেওঁৰ সেই মুহূৰ্তত একো নাছিল কিন্তু হাত দুখন সাবতি ধৰাত উপলব্ধি আহিল যে কবিৰ মনলৈ তেতিয়া উপলব্ধি আহি গ'ল যে আমি আন একো দিব নোৱাৰিলেও আনৰ দুখত দুখী হ'ব আৰু সুখত সুখী হ'ব পাৰিব লাগে আন মানুহৰ অন্তৰৰ অনুভূতি অনুভৱ কৰিব পাৰিলেহে এটা সফল সুখী জীৱন পাব পাৰিম গতিকে মই আশা কৰোঁ তোমালোকে নিশ্চয় এই মগনীয়া নামৰ কবিতাটো পঢ়ি কিবা এটা হ'লেও উপলব্ধি কৰিব পাৰিছা যে আমাৰ যদি প্ৰত্যেকৰে মন পবিত্ৰ হয় প্ৰত্যেকে যদি প্ৰত্যেকৰ হৈ আমি কিবা এটা কৰিব পাৰোঁ তেতিয়াহ'লে আমি এটা সুন্দৰ সুখী জীৱন যাপন কৰিব পাৰিম গতিকে মই ভাবোঁ তোমালোকে এই মূল ভাৱ আৰু কবিতাটোৰ আগৰ ভিডিঅ'কেইটা গোটেইখিনি চাই প্ৰশ্নোত্তৰবিলাক কৰিবা আৰু মই পিছৰ প্ৰশ্ন উত্তৰ শিতানত মই ইয়াৰ প্ৰশ্ন উত্তৰবিলাক ময়ো দিম মোৰ ফালৰ পৰা এতিয়া ভিডিঅ'টো মানে ইয়াতে সামৰিছোঁ তোমালোকে এনেদৰে পাই থাকিবলৈ হ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বা পুনৰ আকৌ লগ পাম ধন্যবাদ